নমস্কাৰ স্বাগতম জনাইছো এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথম খবৰ অতি মনোৰম অৰুণাচল প্ৰদেশত এতিয়া ভূমিস্খলনৰ বতৰ পাছিঘাটৰ পৰা বলেং পাংগিং সংযোগী পথত খহি পৰিল এখন দলং সন্ধানহীন 3 লোক নদীত বুৰ গ'ল এখন ডাম্পাৰ অসম অৰুণাচল সীমান্তৱৰ্তী লিকাবালি বাছাৰ পথতো খহি পৰে পাহাৰৰ শিলবালিত পুত গ'ল এখন মিনি ট্ৰাক বাৰিষাৰ বতৰত ভূমিস্খলনৰ এনে দৃশ্যই সুলভ সূৰুজক আচল পাতি ধৰা ৰাজ্যখনত পৰৱৰ্তী খবৰ পুনৰ বিজেপি মিত্ৰজোঁটত চামিল হোৱাৰ পূৰ্ণ সম্ভাৱনা বিপিএফৰ চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ প্ৰতিশ্ৰুতি দিছোঁ চৰকাৰখনক আমি সহায় সহযোগ কৰাৰ কাৰণে তাৰ বিপৰীতে তেওঁলোকেও আমাক সমমৰ্যাদাৰে চাম বুলি কৈছে আমি সেইকাৰণে আশাবাদী যে হিমন্ত বিশ্বৰ নেতৃত্বৰ চৰকাৰখনে বাকী দলবিলাকৰ লগতে বিপিএফ দলকো সমমৰ্যাদা দিব আমাৰ দলৰ ফালৰ 25 লাখ টকা হাগ্ৰামা মহিলাৰ নেতৃত্বত সেইদিনা আমি প্ৰদান কৰিছোঁ আৰু অভিয়াছলি দুটা ৰাজনৈতিক দলৰ এগৰাকী মুখ্যমন্ত্ৰী নেডাৰ সভাপতি আৰু আনফালে আমাৰ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী আলোচনা বিলোচনা কৰিলে নিশ্চয় ৰাজনৈতিক কথাই ওলাব তাততো ভাত খোৱা শাক খোৱা কথা কেতিয়াও নোলায় তেওঁলোকে সুকীয়াকৈ আলোচনা কৰিছে তাত কি আলোচনা কৰিছে সেই সম্পৰ্কে আমাক এতিয়াও কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়োৰ এই মন্তব্য অসমত সকলোকে লগত লৈ চৰকাৰ এখন চলোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ যি ৰাজনৈতিক দলে আমাক সহযোগিতাৰ আশ্বাস দিয়ে আমি তাক আদৰণি জনাম কিন্তু ৰাজনৈতিক গঠবন্ধন এটা বেলেগ কথা প্ৰস্তাৱ পালেহে সেই বিষয়ে আলোচনা কৰিব পাৰি আপুনি চাই আছে প্ৰতিবিম্ব অসম